মেডিটেশন এটা খুব জৰুৰী বিষয় হয়তো আমাৰ মানুহখিনিয়ে ইমান ইম্পৰ্টেন্ট হিচাপে নলয় ইমান সিৰিয়াস হিচাপে নলয় মেডিটেশনটো কিন্তু মেডিটেশনটো এটু কাৰণেই কৰিব লাগে যে আমাৰ দুনিয়াখন আমাৰ ওয়াৰ্ল্ডখন খুব সুন্দৰ কৈ চলি থাকিবলৈ খুব ধুনিয়াকে চলি থাকিবলৈ আমাক মেডিটেশনটো দৰকাৰ মেন্টাল হেলথ আমাৰ যদি ঠিক নাথাকে তেতিয়াহলে আমাৰ চাৰিওফালে দেখা যায় খেলিমেলি হয় আমাৰ ৰিলেশনশিপত খেলিমেলি হয় আমাৰ কাম কাজত খেলিমেলি হয় আমি ভালকে খোৱা বোৱা কৰিব নোৱাৰো আমাৰ টোপনি কম হয় যেটো আজিকালি দিনৰ প্ৰবলেম হেবিলাক চলি থাকে মেডিটেশন যেতিয়া আমি নকৰো আমাৰ মেন্টাল হেলথ যেতিয়া আমাৰ ঠিকে নাথাকে সো মেডিটেশন কৰিব কাৰণে আপুনি কি কৰিব কেনেকে মেডিটেশনটো স্টাৰ্ট কৰিব আপুনি ৰাতিপুৱা শুই উঠিলে উঠি পেলে আপুনি এটা সুন্দৰ এনভায়ৰনমেন্টত বহি ললে হেতু হ'ব পাৰে আপুনি প্ৰকৃতিৰ লগতো বহিব পাৰে হেতু হলেতো বহুতেই ভাল আৰু যদি হেতু নহয় তেতিয়ালে আপুনি ৰুমৰ ভিতৰত এটা সুন্দৰ এনভায়ৰনমেন্টত বেকবোনডাল ষ্ট্ৰেট কৰি পেলে আপুনি ধুনিয়াকে বহিলক হে বহিলোৱা সময়খিনিত কিন্তু আপোনাৰ বডিত খুব বেছি গৰম বা খুব বেছি ঠাণ্ডা এটু লাগিব নালাগে আপোনাৰ বডিটো অকমান আপুনি নিজে মন কৰিব যে আপুনি মানে ভাল ফিল কৰি আছে হেতু অৱস্থাত আপুনি বহিব বহি পেলাই আপুনি ধুনিয়াকে চকু গিটা বন্ধ কৰি ললে বন্ধ কৰাৰ পিছত আপোনাৰ উশাহ নিশাহত আপুনি মন কৰিব উশাহ নিশাহত কনসেন্ট্ৰেশনটো কৰিব যেনেকৈ আপুনি উশাহটো লৈছে দীঘলকে আকৌ নিশাহটো এৰিছে হেতু আপুনি কনসেন্ট্ৰেট কৰিব প্ৰথমতে হয়তো আপোনাৰ অকন দিগদাৰ লাগিব কৰিব কাৰণে হয়তো মনটো ইফালে গুছি যায় মানুহৰ মনবোৰ চঞ্চলে এনেও ইফাল গুছি যায় আপুনি আকৌ মনটোক আনি পেলে আগৰ জেগাত বহাই লৈ আকৌ আপুনি তেনেকৈ স্টাৰ্ট কৰক লাহে লাহে আপোনাৰ সময়বোৰ আজি কৰিলে অকনমান সময় কৰিলে হয়তো বহুত দেৰি কৰিব লাগিব বুলি কথা নাই প্ৰথমতে আপুনি যিমানখিনি কমফৰ্টেবল পায় যিমানখিনি আপুনি মনটো কন্ট্ৰোল কৰি ৰাখিব পাৰে সিমানখিনি কৰক যিমান সময়ে হওক লাগিলে তাৰ পিছদিনাখন অকন টাইমটো আকৌ বঢ়াই দিয়ক এনেকে কৰতে আপুনি 20 মিনিট বা আধা ঘন্টা সময় আপুনি মেডিটেশন কৰিব লাগিব এতিয়া কোনোবাই কৈছে মোক যে মেডিটেশন 20 মিনিট সময় বা আধা ঘন্টা সময় মই কৰিব নোৱাৰো মোৰ বহুত কাম থাকে আৰে এটু এটা ইম্পৰ্টেন্ট কাম এটু যদি আপুনি মেডিটেশন যদি আপুনি কৰি আপুনি যদি মেন্টাল হেলথটো ঠিকে ৰাখে তেতিয়ালে আপুনি গুটেই কাম কাজ ভাল হ'ব আপোনাৰ 100% দিব পাৰিব আপুনি নিজৰ ফেমিলিৰ লগত আপুনি ভালকে ৰিলেশনশিপ বিলাক আপোনাৰ ভালে থাকিব আপোনাৰ কলিগৰ লগত ৰিলেশনশিপ ভালে থাকিব যেতিয়া আপোনাৰ এবোৰ বস্তু ভালে থাকে কেতিয়া যেতিয়া আমাৰ মনটো ভালে থাকে মেন্টাল হেলথ যেতিয়া আমাৰ ঠিকে থাকে আমাৰ সকলো ফেলে ঠিকে থাকে তেতিয়া 100% আমি সবতে দিব পাৰো তেতিয়া সো হেতু কাৰণে এটু বস্তু এটা খুব জৰুৰী বিষয় আপোনালোকে চাব আৰু আমাৰ ফিজিক্যাল হেলথ ঠিক থকাটো খুবেই জৰুৰী এটু আমি ফিজিক্যালি আমি এটা কিবা এটা এক্টিভিটি কৰাটো খুবেই দৰকাৰী যেতিয়া আমি ফিজিক্যাল এক্টিভিটি কৰো তেতিয়া আমাৰ বডি জুটোৰ যেতিয়া আমাৰ মুভমেন্ট হয় খুব ফাস্ট যেতিয়া বডিৰ মুভমেন্ট হয় তেতিয়া আমাৰ ব্লাড সাৰ্কুলেশনটো ভাল হয় আৰু ব্লাড সাৰ্কুলেশনটো ভাল হোৱা হলেও এটা মনটো ঠিকে থাকে আমাৰ খোৱা বোৱাটো আপুনি এটা খুব এনেকুৱা ফুড হ'ব লাগিব যত আপোনাৰ ডাইজেষ্ট ভাল হয় এবিলাক সব মনৰ লগত এটা কানেক্টেড কথা এটা সো মনটো ঠিক ৰখাটো খুবেই জৰুৰী এভৰিডে লাইফত যেনেকৈ আমি কামবিলাক কৰি যাও যেনে ধৰি লওক আমি ৰাতিপুৱা উঠিলো ফ্ৰেশ হলো ব্ৰাশ কৰিলো মুখ ধুলো পানী গ্লাস খালো চাহ খালো যেনেকৈ আমি ডে টু ডে লাইফত কামবিলাক কৰি যাও ঠিক তেনেকুৱাকৈ মেডিটেশনটো আসলতে এটা কাম এটা লাইফৰ এৰাব নোৱাৰা এটা কাম হ'ব লাগে মেডিটেশনটো হেতু যোগ কৰি লক লাইফত দেখিব লাইফটো খুব সুন্দৰকৈ পাৰ হৈ গৈছে সুস্থ থাকক ভালে থাকক